নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই যি এক নতুন খবৰ শুনিছোঁ যে চৰকাৰে যি নিযুক্তিৰ বাবে বিজ্ঞাপনসমূহ জাৰি কৰিছিল, সেই বিজ্ঞাপনসমূহ বাতিল কৰিছে বুলি এক খবৰ প্ৰকাশ পাইছে। আৰু এতিয়া বৰ্তমান এই কথাটো লৈ টেট উত্তীৰ্ণ যিসকলে বৰ্তমান টেটৰ শিক্ষকৰ বাবে পদৰ বাবে আবেদন কৰিছে, তেওঁলোকৰো সেই বিজ্ঞাপন সময়ত বাতিল হৈ যাব নেকি এক শংকা প্ৰকাশ কৰিছে। আজিৰ ভিডিঅ'টোত তাৰে মই বিস্তৃত বিৱৰণ দিব লৈছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব। নমস্কাৰ। টেট উত্তীৰ্ণসকলৰ যি নিযুক্তিৰ সপোন, সেয়া যেন এতিয়া এক নিৰাশালৈ পৰিণত হ'ব যেন অনুভৱ হয়। কিছুমান খবৰে মানুহক এনেকুৱা ভাবিবলৈ বাধ্য কৰিছে যেন যি নিযুক্তিৰ প্ৰক্ৰিয়াৰ বাবে এদিনকৈ নিবনুৱাসকলে দিন গণি আছে, ঠিক তেনেকৈ চৰকাৰেও সেই দিনবোৰ আমাৰ নিৰাশাৰ ফালে পৰিণত কৰি থকা যেন লাগিছে। কাৰণ যি চৰকাৰে আমাক গণি 1 লাখ নিবনুৱাক চাকৰি দিম বুলি কৈছিল, সেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে এবছৰীয়া কাৰ্যকালৰ ভিতৰত সেই আশা অসাৰ হোৱাৰ ইংগিত পোৱা গৈছে। এতিয়া চৰকাৰী নীতি নিয়মৰ দোহাই দি নিষ্পত্তিৰ ওপৰত অগ্ৰাধিকাৰ দিয়া চৰকাৰখনে নিজেই প্ৰক্ৰিয়াটো দীঘলীয়া কৰি নি আছে আৰু ৰাজ্যখনৰ লাখ লাখ নিবনুৱা যুৱ যুৱতীক লৈ হেতালি খেলিছে। উল্লেখযোগ্য যে অহা 10 মে'ত চৰকাৰখনৰ এবছৰ সম্পূৰ্ণ হ'ব আৰু এই সময়ছোৱাৰ ভিতৰতে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি 1 লাখ নিবনুৱাৰ নিযুক্তি সম্পাদন কৰা হ'ব। ইতিমধ্যে সেইদিনাখন এটা ভিডিঅ'ত মই কৈছিলোঁ, চৰকাৰে ইতিমধ্যে 60,000 নিবনুৱাক চাকৰি দিলে বুলি দম্ভালি মাৰিছিল যদিও সেই 60,000 চাকৰিৰ ক্ষেত্ৰত কেইজন নিবনুৱাই চাকৰি পালে সেইটো ভাবিবলগীয়া কথা। আৰু বৰ্তমান 40,000 নিবনুৱাক চাকৰি দিয়াৰ কথা আছে। তেতিয়া তেওঁলোকৰ 1 লাখ নিযুক্তিৰ যি তেওঁলোকে ঘোষণা কৰিছিল, সেয়া সম্পূৰ্ণ হ'ব বুলি কৈছে। কিন্তু সন্মুখত মাত্ৰ 2 মাহ বাকী থকা অৱস্থাতেই তৃতীয় চতুৰ্থ বৰ্গৰ পদৰ বাছনি প্ৰক্ৰিয়াৰ বাবে গঠিত অসম প্ৰত্যক্ষ নিযুক্তি আয়োগৰ তৰফৰ পৰা জাননী জাৰি কৰাৰ নামগন্ধ নাই। অথচ যোৱা 11 ফেব্ৰুৱাৰীত চৰকাৰী বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াবৰ্গৰ অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে 25 ফেব্ৰুৱাৰীৰ ভিতৰত 2খন নিযুক্তি আয়োগে খালী পদৰ বিপৰীতে জাননী জাৰি কৰিব। আয়োগৰ সূত্ৰে পোৱা তথ্যমতে চলিত মাহৰ ভিতৰত যে জাননী জাৰি হ'ব তাৰো কোনো নিশ্চয়তা নাই। বৰ্তমান আয়োগে চৰকাৰী বিভাগসমূহৰ পৰা অহা খালী পদৰ প্ৰস্তাৱবোৰ জুকিয়াই মেলাৰ কাম হাতত লৈছে। তাৰ পিছত মুখ্য সচিব, বিত্ত আৰু কৰ্মচাৰী বিভাগৰ প্ৰধান সচিবেৰে পৰ্যালোচনাৰ ভিত্তিতহে চূড়ান্ত পদসমূহত অনুমোদন জনোৱা হ'ব। তাৰ পৰৱৰ্তী সময়ত নিবনুৱাসকলৰ পৰা আবেদন বিচাৰি জাননী জাৰি কৰা হ'ব। সেইফালৰ পৰা তাৎক্ষণিকভাৱে এই প্ৰক্ৰিয়াটো সম্পাদন হোৱাৰ আশা কৰিব নোৱাৰি। আটাইতকৈ মন কৰিবলগীয়া বিষয়টো হৈছে নিযুক্তি আয়োগৰ জৰিয়তে বাছনি প্ৰক্ৰিয়া সম্পাদনৰ পদক্ষেপ লোৱাৰ নামত ৰাজ্য চৰকাৰে যোৱা 12 ফেব্ৰুৱাৰীত সিদ্ধান্ত অনুসৰি পূৰ্বে খালী পদৰ বাবে বিজ্ঞাপন দিয়া অথচ এতিয়ালৈকে বাছনি প্ৰক্ৰিয়া অনুষ্ঠিত নোহোৱা সেই সমস্ত বিজ্ঞাপন বাতিল কৰিবলৈ চৰকাৰী বিভাগসমূহক নিৰ্দেশ দিয়া হৈছে। এতিয়া ইয়াৰ পৰা এটা কথা আমি ভাবিব পাৰোঁ যে যি এতিয়া বৰ্তমান শিক্ষকসকলৰ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে মে' মাহৰ ভিতৰতে নিযুক্তি প্ৰক্ৰিয়া শেষ হ'ব বুলি কৈছে। গতিকে এনেকৈ যে বিভাগসমূহৰ বিজ্ঞাপন বাতিল কৰিছে, তেনেকৈ আমি মনত এটা শংকা জাগিছে। এই টেটৰ যি বিজ্ঞাপন জাৰি কৰিছে, টেটৰ বাবে যি পদৰ বাবে আহ্বান কৰিছে, অনলাইন এপ্লিকেশ্যন লৈছে, এই সকলো সময়ত বাতিল হ'ব নেকি? টেটৰ কাৰণে যিসকলে এদিনকৈ ক্ষণ গণি নিযুক্তিৰ বাবে বাট চাইছে, সেই সকলো নিবনুৱাৰ সপোনবোৰ চুৰমাৰ হৈ যাব নেকি? বৰ্তমান এনেকৈ বিভিন্ন বিভাগত তৃতীয় চতুৰ্থ বৰ্গৰ 3,000ৰো অধিক প্ৰাৰ্থীৰ আহ্বান কৰা হৈছিল আৰু সেই মৰ্মে লাখ নিবনুৱাই আবেদন কৰিছিল। কিন্তু এতিয়া কোনো ধৰণৰ সাক্ষাৎকাৰ অনুষ্ঠিত নকৰা কথাটোলৈ আমি এই শংকা কৰিবলৈ বাধ্য হৈছোঁ। যি টেটৰ বাবে বিজ্ঞাপন জাৰি কৰিছে, টেটৰ অনলাইন এপ্লিকেশ্যন অলৰেডি হৈ গৈছে, সেইসমূহ সময়ত স্থগিত হৈ যাব নেকি? চৰকাৰে
যি নিজে আশা দিছিল 1 লাখ নিবনুৱাৰ কথা, সেই নিজেই আশা দি নিজেই নিৰাশাত পৰিণত কৰিব নেকি, সেইটো এটা ডাঙৰ প্ৰশ্নবোধক চিহ্ন হৈ ৰৈছে।